স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই গৈ আছোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ। আজি মই দুধনৈ টাউনৰ মাজেৰে মাটিয়া হৈ যাম। এইখনে হ'ল দুধনৈ কলেজ। এয়া চাওক কি ধুনীয়া দুধনৈ কলেজখন। এইটো দুধনৈ কলেজৰ মেইন গেট। মই যাম আজি মাটিয়া হৈ। মাটিয়া ইয়াৰ পৰা 7.7 কিলোমিটাৰ। মাটিয়াৰ পৰা লেফ্ট চাইডে সোমাই যাব লাগিব ৰাস্তাটো। বলক গৈ থাকক। কি ধুনীয়া ৰাস্তা হৈছে আজিকালি। আগতে বেয়া আছিলে, এতিয়া ধুনীয়া হৈছে ৰাস্তাটো। আপোনালোকে আহিব, এইটো ৰাস্তা দি ধুনীয়া হয়। শ্ৰী শ্ৰী নন্দেশ্বৰ পীঠ। মাটিয়া বজাৰ পালোঁ। এইবাৰ মাটিয়া বজাৰৰ পৰা লেফ্ট চাইড সোমাই যাব লাগিব। আজি বজাৰ আছে নেকি ইয়াতে মাটিয়াত? ইমান ভিৰ যে। এইটো লেফ্ট চাইডেদি সোমাই যাব লাগিব। ইদি যায় দলগমা, এইটো চিধাই গ'লে দলগমা, আৰু এইটো লেফ্ট চাইড হৈ গ'লে গোৱালপাৰা টাউনো ওলাব পাৰিব। এইটো এটা মনৈত ইণ্ডাষ্ট্ৰী হৈছে, বেটাৰী ইণ্ডাষ্ট্ৰী। ইয়াতে গোৱালপাৰা বহুতো যুৱক নিয়োগ হৈ আছে। ভাল, এনেকুৱা ইণ্ডাষ্ট্ৰী যদি আৰু হয় ল'ৰা ছোৱালীৰ বাবে ভাল। আশা কৰোঁ এনেকুৱা আৰু ইণ্ডাষ্ট্ৰী হয় অসমত। ইণ্ডাষ্ট্ৰীটোৰ গেটখন এতিয়া পাম আমি অসমৰ ভিতৰত বিখ্যাত আৰু একমাত্ৰ সৈনিক স্কুলখন পাম। আৰু সৈনিক স্কুল গৌৰৱ অনুভৱ কৰোঁ গোৱালপাৰাত হোৱাৰ কাৰণে। চাওক অলপমান আগত আছে, দেখাই আছোঁ। এইটো ষ্টেট বেংক মৰনৈ শাখা, ষ্টেট বেংকখন। এইখন সৈনিক স্কুল। চাওক কি ধুনীয়া ভিতৰত আছে। এয়া পালোঁ শ্ৰী শ্ৰী সূৰ্য পাহাৰ। এইখন মেইন গেটখন, এইদি সোমাই যাব লাগিব চিধাই। গাড়ীখন আগত ৰাখিব লাগিব। আমি আহি পালোঁ শ্ৰী সূৰ্য পাহাৰ। খোজকাঢ়ি গৈ আছোঁ ওপৰৰ পিনে। দেখাম কি ধুনীয়া পৰিৱেশ। আজি ছানডে কাৰণে মানুহ আহিছে বহুত, দেখাই আছোঁ আগত। আজিকালি শ্ৰী সূৰ্য পাহাৰত এটা নতুন বস্তু আহিছে, নৌকা বিহাৰ। ইয়াতে নাও চলাব পাৰি। আজিকালি নতুনকৈ সংযোজন কৰিছে মানুহৰ কাৰণে। আপোনালোকক দেখাম অলপ পিছত। অলপমান ফুৰি লওঁ ক'ত ক'ত যাওঁ পাহাৰখনৰ। এইটো শিৱ মন্দিৰ। এইটো বান্দৰ চাওক বিন্দাছত গৈ আছে।
বাৰভুজা আৰু এয়া নতুনকে গেট লগাইছে নৌকা বিহাৰৰ। চাওক কি ধুনীয়া, চাৰিওফালে বান্দৰ কিন্তু সাৱধান। এইফালে আছে বাৰভুজা। ইয়াতে বাৰভুজা। আছে নৌকা বিহাৰ, গৈ আছো নাও। আজি নাও নচলাও, বম গৰম দিছে, তাতে আৰু ব্যায়াম কৰিবৰ কাৰণে ইচ্ছা নাই এই ৰ'দত। ইয়াতে পাৰ পাৰ্চন 50 rupees কৰি লয়। এইটো টিকেট ঘৰ, কিন্তু ইয়াতে টিকেট নাপায় বৰ্তমান, তাতে কাটি দিয়ে ওচৰত। ইয়াৰ পৰা চাওক কি ধুনীয়া ভিউ শ্ৰীসূৰ্য পাহাৰৰ। ধুনীয়া বতাহ মাৰিছে ইয়াতে, আড্ডা মাৰি ভাল লাগি আছে, ঠাণ্ডা ঠাণ্ডা। এই যে এইফালে চাওক নৌকা বিহাৰ, নাও যাত্ৰা। আজি গৰমৰ কাৰণে নাওত উঠিবলৈ সাহস কৰা নাই, উঠি আছো ওপৰত। যিখিনি খাই আহিছিলোঁ চব হজম হৈ গ'ল, ইমান কষ্ট। ইফালে ধুনীয়া পাৰ্ক এখন আছে, ইয়াতে ভিতৰত সোমাব নিদিয়ে, বাহিৰে বাহিৰে চাই আছো। এই কীৰ্তিচিহ্নসমূহ বচাই ৰখাটো আমাৰ দায়িত্ব, কোনো যাতে অনিষ্ট নকৰে, আৰু যদি কোনোবা অনিষ্ট কৰে তেতিয়াহ'লে 2 বছৰৰ কাৰাদণ্ড আৰু 1 লাখ টকা জৰিমনাও হ'ব পাৰে। গতিকে কোনো যাতে অনিষ্ট নকৰে, সকলোকে অনুৰোধ জনালোঁ। ধুনীয়া বতাহ মাৰি আছে, গৰমটো অনুভৱ হোৱা নাই ইয়াতে থাকি। মন্দিৰটোতো অপেনিং, আগৰখিনি অপেনিং কৰা নাই চাগে, আগৰখিনি এতিয়া হোৱা নাই কমপ্লিট। ধুনীয়া ডিজাইন, হ'লে ভাল লাগিব গোটেইখিনি, দেখাম যেতিয়া হ'ব। এইটো এটা ডাঙৰ পুখুৰী, ইয়াতে আছে পুৰণি কালৰ সংৰক্ষিত কীৰ্তিচিহ্নসমূহ, পুৰণি কালৰ। এনেকুৱা বহুত আছে এইখন পাহাৰত পুৰণি কালৰ। এইখন পাহাৰত বহুত সৰু ডাঙৰ শিৱলিংগ দেখা যায়। এইটো এটা ডাঙৰ শিৱলিংগ, শিৱলিংগই চাগে, ইয়াতেতো একো পোষ্টাৰ নাই। যদি ভুল হৈছে ক্ষমা কৰি দিব। আমি ইফালে যাম ওপৰৰ পিনে। আজি ৰ'দত ঘূৰি আছোঁ আৰু আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেদৰে আপোনালোকক ভাল ভাল ভিডিঅ' দেখাই যাম, আৰু বহুত দেখাব বাকী আছে। এতিয়া মাত্ৰ আৰম্ভণিহে, চেষ্টা কৰি আছোঁ। আপোনালোকৰ সহায় সহযোগিতাত
আগবাঢ়িলে মই আগলৈ আৰু ভাল ভাল ভিডিঅ' দেখাই যাম। ইফালে এটা ধুনীয়া নিজৰা আছে, ইফালে কোনো অহা নাই, মই আহিলোঁ অকলে অকলে আপোনালোকক দেখাবৰ কাৰণে। বান্দৰ নোলালেহে হ'ল আৰু। পুৰণি কালৰ শিৱলিংগ আকাৰত খণ্ডিত কৰিছে শিলত। বহুত ঠাণ্ডা ইয়াতে। এইটো এটা শিৱলিংগ, সেইটো এটা আপোনালোকে দেখিছেনে নাই, গণেশৰ মূৰ্তি। এইটো শিলত খণ্ডিত কৰা গণেশৰ মূৰ্তি, সেইটো চাই লওক। এনেকুৱা বহুত আছে এইখন পাহাৰত পুৰণি কালৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ। ইফালে ওপৰত যাব পাৰি, চাওঁ যদি যাব পাৰোঁ। এইখন পাহাৰত বহুতো দেখাবলগীয়া বস্তু আছে, কিন্তু ইমান সম্ভৱ নহয়। আৰু যিহেতু ইমান নাজানো ক'ত কি আছে, তথাপিও আপোনালোকক দেখাই আছোঁ। কি ধুনীয়া চাওক, ভিউ চাওক, ইয়াৰ পৰা ভিউটো চাওক, কি ধুনীয়া ভিউ। ইফালে গুফা এটা আছে, গুফা এইদি আৰু ওপৰত আছে। আজি নাযাওঁ ওপৰত, ইফালে ওপৰত চাওক গুফা। মই যাবলৈ ওলালোঁ। ইয়াতে দেখাবলগীয়া বস্তু বহুত আছে, কিন্তু ইমান দেখাব নোৱাৰিলোঁ। তথাপিও যিখিনি দেখালোঁ, আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে আগলৈ ভাল ভাল ভিডিঅ' দি যাম। আজিলৈ বাই বাই।